নমস্কাৰ সকলোকে। আপোনালোকৰ নিশ্চয় খবৰ ভাল আৰু মোৰো ভাল। আজি মই দুটামান বিশেষ কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ মানে আগত। দুটামান কথা ক'ব লগা আছে মোৰ। কথাটো হৈছে মানে এনেকুৱা, মই হৈছোঁ দৰঙীয়া এছিয়া। চবে জানে মোৰ ভাষাটো হয়তো গমেই পায় মই দৰঙীয়া বুলি। মোক মানে বহুতে কমেণ্ট কৰি থাকে বোলে, মেছেঞ্জাৰতো মেছেজ দি থাকে বোলে, তই ভাষাটো অলপ ভালকৈ ক'বিচোন, কথাখিনি অলপ ভালকৈ ক'বি। আচ্ছা, মইতো দৰঙীয়া এছিয়া, মই দৰঙীয়া ভাষাতে কথাখিনি কওঁ আৰু বেলেগৰ ভাষাতে আনি পেলাই কি নিজৰ ভিডিঅ'টোত কিহৰ কাৰণে দিম। আৰু নিজৰ মন পচন্দৰ কাম কৰিছোঁ, ভিডিঅ' বনোৱাটো নিজৰ ভাল লগা কাম, নিজৰ মতে কৰিছোঁ, গতিকে ভাষাটো মই নিজৰে ক'ম। দৰঙীয়া ভাষাতে মই ভিডিঅ'টো বনাম, তেতিয়া মই মানে কমফৰ্টেবল। আৰু বেলেগৰ ভাষা ক'ব গ'লে মানে কিবা নিমিলে আৰু খেলি মেলি হৈ যায়। কেতিয়াবা দৰঙীয়াটো ওলাই যায়, যিহেতুকে আমি সৰুৰ পৰা মানে এইটো ভাষাতে কথা কৈ আছোঁ, যিহেতুকে আমাৰ ওলাই যাবই আৰু। সেইকাৰণে মই নিজৰ ভাষাত বনাওঁ। আৰু চবেতো নিজৰ নিজৰ ভাষাতে ভিডিঅ' বনাই না, মই নিজৰ ভাষাতে ভিডিঅ' বনাইছোঁ। তাতে আপোনালোকৰ প্ৰব্লেম কি? যিখিনি ভাল পাইছে চাইছে, আৰু যিখিনি ভাল পোৱা নাই বাৰু চোৱা নাই। মোৰ তাতে ক'ব লগা একো নাই। কিন্তু মোক এনেই মিছা মিছিতে আৰু বেয়া বেয়িকৈ কমেণ্ট দি পেলাই আৰু বেয়াকৈ মেছেজ দি পেলাই মনটো বেয়া লগাত বৰ এইখিনি নকৰিলে মই আপোনালোকক বেছি ভাল পাম।